নমস্কাৰ, প্ৰথমে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজি আমি আলোচনা কৰিম আগন্তুক ADRE, আছাম পুলিচ আৰু বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অহা সম্ভাৱনা থকা কেইটামান প্ৰশ্ন। এই প্ৰশ্নকেইটাৰ পৰা কোনে কিমান শুদ্ধকৈ ক'ব পাৰিছে মোক প্লিজ কমেণ্টত জনাব। কুৱেশ্যন নম্বৰ 1, অলিম্পিক পতাকাত তলৰ কোনটো ৰঙৰ অনুপস্থিতি? A ৰঙা, B সেউজীয়া, C বেঙুনীয়া, D হালধীয়া। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে C বেঙুনীয়া। কুৱেশ্যন নম্বৰ 2, অসমৰ প্ৰথম উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ কোন আছিল? A বিষ্ণুৰাম মেধি, B হলিৰাম ডেকা, C কৃষ্ণকান্ত সন্দিকৈ, D পাৰ্বতী কুমাৰ গোস্বামী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে B হলিৰাম ডেকা। কুৱেশ্যন নম্বৰ 3, আহোম আৰু মোগলৰ মাজত হোৱা শেষ ৰণখনৰ নাম কি আছিল? A ইটাখুলিৰ ৰণ, B শৰাইঘাটৰ ৰণ, C পানিপথৰ ৰণ, D হালদিঘাটৰ ৰণ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ইটাখুলিৰ ৰণ। কুৱেশ্যন নম্বৰ 4, কোনখন দেশত সৰ্বপ্ৰথমে পণ্য সেৱা কৰ অৰ্থাৎ GST ৰূপায়ণ কৰা হৈছিল? A জাৰ্মানী, B ফ্ৰান্স, C কানাডা, D আমেৰিকা। ইয়াৰ উত্তৰটো হৈছে B ফ্ৰান্স। কুৱেশ্যন নম্বৰ 5, বিশ্বকাপ ক্ৰিকেটত হেট্ৰিক কৰা প্ৰথমজন বলাৰ কোন? A কপিল দেৱ, B জাহিৰ খান, C জুৱেল গানাৰ, D চেতন শৰ্মা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে D চেতন শৰ্মা। কুৱেশ্যন নম্বৰ 6, চুলিকফা বা ল'ৰা ৰজাৰ হিন্দু নাম কি? A ৰামধৰ সিংহ, B উদয়াদিত্য, C ৰত্নধৰ সিংহ, D কমলেশ্বৰ সিংহ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে C ৰত্নধৰ সিংহ। কুৱেশ্যন নম্বৰ 7, প্ৰথম অসমীয়া ৰঙীন ছবিখনৰ নাম কি? A ভাইটি, B পুৱেৰু, C অবুজ বেদনা, D শকুন্তলা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে A ভাইটি। কুৱেশ্যন নম্বৰ 8, ভাৰতৰ কোনখন ৰাজ্যৰ পৰা চিপকো আন্দোলনৰ আৰম্ভণি হৈছিল? A উত্তৰাখণ্ড, B হিমাচল প্ৰদেশ, C হাৰিয়ানা, D ছিক্কিম। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে A উত্তৰাখণ্ড। কুৱেশ্যন নম্বৰ 9, ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহক বিশেষ মৰ্যাদা প্ৰদান কৰে? A অনুচ্ছেদ 14, B অনুচ্ছেদ 377, C অনুচ্ছেদ 371, D অনুচ্ছেদ 254। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে C অনুচ্ছেদ 371। কুৱেশ্যন নম্বৰ 10, নৱগ্ৰহ মন্দিৰ কাৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল? A ৰাজেশ্বৰ সিংহ, B ৰুদ্ৰ সিংহ, C জয়ধ্বজ সিংহ, D চুহুংমুহুং। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে A ৰাজেশ্বৰ সিংহ। কুৱেশ্যন নম্বৰ 11, প্ৰথম অসমীয়া আংশিক ৰঙীন ছবিখনৰ নাম কি? এই প্ৰশ্নটোৰ আপোনালোকৰ কাৰণে এৰিলোঁ, মোক কমেণ্টত জনাব। আৰু আজিলৈ মোৰ ভিডিঅ' ইমানতে সামৰণি মাৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।